নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আছিলে মই লৈ আহিছোঁ এটা মটন পোলাও ৰেচিপি, যিটো মই ৰাইচ কুকাৰত বনাইছোঁ। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মই 3 কাপ চাউলৰ পোলাও বনাব লৈছোঁ, সেইকাৰণে মই 100 মিঠাতেল কুকাৰটোত দি লৈছোঁ। কুকাৰটোত তেলখিনি গৰম উঠালৈকে আমি 2-4 মিনিট ৱেইট কৰিম। তেলখিনি গৰম উঠাৰ পিছত মই ইয়াত 6টা ইলাচি অলপ থেতালি লৈছোঁ, 6টা লং আৰু এটুকুৰা ডালচেনি দি লৈছোঁ। লগতে দি ল'ম মই 3টা তেজপাতখিনি আৰু ডালচেনিখিনি তেলত দি অকণমান ভাজি ল'ম। তেলত দি যদি প্ৰথমতেই তেজপাত আৰু ডালচেনিখিনি ভাজি লোৱা হয়, তেনেহ'লে আমাৰ পোলাওখিনি গোন্ধটো বা চেণ্টটো ধুনীয়া হৈ উঠে। সেইকাৰণে তেলত অলপ সময় 2 ছেকেণ্ডমান ভাজি ল'ব। খিনি ভাজি হোৱাৰ পিছতে মই মিডিয়াম চাইজৰ 3টা পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি মিহি মিহিকৈ কুটি লৈছোঁ, যাতে সোনকালে পিঁয়াজটো সিজে। কাৰণ পোলাওখিনি আমাৰ পিঁয়াজৰ ওপৰতে কালাৰ উঠিব, সেইকাৰণে পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'ব, যাতে ভাজিবলৈ সহজ হয়, সোনকালে ভাজ খায় আৰু কালাৰটো ধুনীয়া হৈ উঠে। পিঁয়াজৰ কালাৰটো যিমান ধুনীয়া হ'ব, পোলাও কালাৰটোও সিমান ধুনীয়া হ'ব। সেইকাৰণে আমি এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া 2 মিনিটমান ভাজি লওক। এইখিনি অকণমান ভাজি হোৱাৰ পিছতে আমি ইয়াত এতিয়া দি দিম অলপমান বাদাম দি ল'ম। বাদামখিনি দি লৈছোঁ আৰু ইয়াত দিম 10-15টামান কিচমিচ। লগতে মই 8-10টামান কাজু দুটুকুৰাকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি দি লৈ পেলাই আমি এতিয়া পিঁয়াজৰ লগত এইখিনি ভাজি ল'ম। এইখিনি দিলে কি হয়, খাবলৈ পোলাওখিনি অলপ তৃপ্তি হয় বা টেষ্টি হয়। সেইকাৰণে আমি এইখিনি ভাজি ল'ম। এইখিনি অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। যিহেতু মই আগতেও কৈছোঁ যে পোলাওখিনি পিঁয়াজৰ ওপৰতে কালাৰটো হৈ উঠিব, সেইকাৰণে পিঁয়াজখিনি আমি অকণ গল্ডেন ব্ৰাউন হোৱালৈ ভাজি ল'ম। দেখিছেনে কেনেকুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত মই এতিয়া দি দিম 1 চামুচ আদাৰ পেষ্ট। সেইখিনি দি আমি পিঁয়াজৰ লগত ভালকৈ ভাজি ল'ম, যাতে আদাৰ কেঁচা গোন্ধটো নাইকিয়া হয়। আদাৰ কেঁচা গোন্ধটো নাইকিয়া হোৱালৈকে আমি পিঁয়াজৰ লগত দি পেলাই ভাজি ল'ম। এতিয়া আমি ইয়াত দি দিম চাউল। মই 3 কাপ চাউল 1 ঘণ্টামানৰ আগতে আধা ঘণ্টামান ভিজাই লৈ টুকি পেলাই থৈ দিছিলোঁ, যাতে চাউলটো এটা হয়। চাউলখিনি অলপ সময় আগত ভিজাই ল'ব লাগে, তাৰপিছত ধুই পেলাই টুকি থৈ দিলে কি হয় জানেনে, চাউলটো এটা হয় আৰু পোলাওখিনিও হোৱাৰ পিছত এটা হয়, ইটো আনটোৰ গাত লাগি নাথাকে। সেইকাৰণে আমি এইখিনি দি ল'লোঁ। তেনেদৰে ৰাখি দি ল'লোঁ। দি লোৱাৰ পিছত এতিয়া চাউলটো আমি পিঁয়াজৰ লগত ভালদৰে ভাজি ল'ম। যিহেতু মই আগতেও কৈছোঁ যে বাৰে বাৰে কৈ আছোঁ, পিঁয়াজখিনিৰ পৰাই আমাৰ কালাৰটো হয়। সেইকাৰণে চাউলখিনিও আমি অলপ গল্ডেন ব্ৰাউনিছ কালাৰ অহালৈকে আমি ভালদৰে পিঁয়াজৰ লগত ভাজি ল'ম। চাওকচোন, এনেদৰে ভাজি ল'ম। তাৰপিছত মই ইয়াত দি দিম 1.5 চামুচ নিমখ। নিমখখিনি আপোনালোকে সোৱাদ অনুসাৰে দি ল'ব। দেখিছেনে গল্ডেন ব্ৰাউন হৈ আছে। নিমখখিনি দিয়াৰ পিছত আমি এতিয়া দি দিম আমাৰ মটনখিনি মই অলপ জিৰা গুড়া, অলপ জলকীয়া গুড়া দি লৈ পেলাই গ্ৰেভি টাইপৰ বনাই লৈছোঁ, যাতে সোৱাদটো ধুনীয়া হৈ আহে। আমি ইয়াত কেঁচা বা ভাজি লোৱা মাংসও দিব পাৰোঁ, কিন্তু সেইটো সোৱাদ এইটোৰ নিচিনা নহ'ব, যিটো আমি গ্ৰেভি বনাই লৈছিলোঁ। গ্ৰেভি মানে গাত লাগি থকাকৈ বনাই লৈছোঁ, যিটো অলপ সোৱাদটো ধুনীয়া হৈ উঠিব। সেইখিনি আমি ভালকৈ মিক্স কৰি ল'ম চাউলৰ লগত। চাউলখিনিৰ লগত আৰু অলপ ভাজি ল'ম, যাতে সোৱাদটো চাউললৈও যায়। দেখিলেনে, চাউলৰ লগত আমি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া দিম পানী। যিহেতু মই 3 কাপ চাউল দিছিলোঁ, সেইকাৰণে মই ইয়াত 1 গিলাচ দি 4 গিলাচ পানী দিম। কাৰণ মই ইয়াৰ লগত মটনখিনিও দিছিলোঁ। মটনখিনি ভালকৈ সিজাই লোৱা নাছিলোঁ। মটনখিনি মই অলপ আধা কেঁচাকৈ থৈছিলোঁ, যিহেতু চাউলৰ লগত আকৌ সিজিব, সেইকাৰণে মই 4 গিলাচ পানী দিছোঁ। এইখিনি এতিয়া আমি ঢাকনা মাৰি দিম। ঢাকন মাৰি দিয়াৰ পিছত আপুনি 15 বা 20 মিনিট ৱেইট কৰাৰ পিছত এইখিনি হৈ গ'ল।
হৈ যোৱাৰ পিছত আমি এইখিনি ভালকৈ লৰাই ল'ম যাতে ভাতখিনি আমি লৰাই ল'লে এটাই হয় যাতে তলৰ ভাতটো ওপৰলৈ আহি যোৱাৰ লগে লগে পোলাওখিনি প্ৰতিটো চাউল সিজি উঠিব, কোনোটো চাউল নিসিজাকৈ নাথাকে। কেতিয়াবা কি হয় জানেনে, আমি এনেদৰে নলৰোৱাকৈ থৈ দিলে, মিক্স নকৰাকৈ থৈ দিলে কেতিয়াবা মাজৰখিনি সিজে, ছাইডৰখিনি নিসিজে, ওপৰৰখিনি সিজে, তলৰখিনি নিসিজে, এনেকুৱা হৈ থাকে। দেখিলেনে মই লৰাই অলপ সময় ঢাকনা মাৰি থৈ দিলোঁ। ঢাকন মাৰি থোৱাৰ পিছত এইখিনি আমাৰ কিমান ধুনীয়াকৈ পোলাওখিনি প্ৰতিটো চাউল সিজি উঠিছে, চাওকচোন কিমান ধুনীয়া হৈছে, কালাৰটো ধুনীয়া হৈ উঠি আহিছে, লগতে প্ৰতিটো চাউল সিজিছে, দেখিছেনে? যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল বাটনটো প্ৰেছ কৰি দিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোক সকলোৱে ন'টিফিকেশ্যনসমূহ পায়।